আজি মোৰ লগত আছে ইয়াত 6টা মান সমোসা আছে আৰু ঘৰুৱা ভাষাত এইটো আমাৰ ইয়াত ঘৰুৱা ভাষাত কয় চিংৰা বুলি কয় তো ইয়াত 6টা মান সমোসা আছে চাও মই কেই মিনিটত এই 6টা মান সমোসা আৰু লগতে দুটা ম্যাঙ্গো জুস কেই মিনিটত খাই শেষ কৰিব পাৰো तो हाई हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल तो बहुत दिन हल मैं फूड चैलेंज करा ना तो आज अपन आगत लै आई मैं फूड चैलेंज आज मोर लगत आछे इयात 6टा मान समोसा आछे और घरुवा भाषात एटु आमार इयात घरुवा भाषात कय चिंगरा बुली कय तो इयात 6टा मान समोसा आछे चाও मैं केই मिनिटत এই 6টা मान समोसा और लगते दुटा मैंगो जूस केই मिनिटत खाई शेष কৰিব পাৰো तो ভিডিওটো চাই থাকো আৰু ইয়াত চাটনি আছে তো চিংৰাৰ লগত যেটো থাকে চাটনি এইটো আছে তো আজি চাও কেমিটো খাব পাৰো মই 6টা সমোসা আৰু লগতে দুটা জুস তো স্টার্ট কৰি দিও আৰু এইটো মোৰ মাৰ মোবাইল হয় মোৰ মোবাইল নহয় সো স্টার্ট কৰি দিও মই স্টার্ট কৰিছো তো ৰেডি ইমান সহজ নহয় बहुत टेस्टी আৰু 3টা মান আছে আছে तो 3 मिनिट 22 सेकेंडत एकदम पूरा खत्म इमान सहज নহয় समोसा चेलेंज कराটো
আৰু পেটটো পূৰা একদম ভৰি গ'ল আৰু চাওক আপোনালোকে পূৰা খতম হৈছে 3 মিনিট 22 ছেকেণ্ডত পূৰা একদম খতম তো 3 মিনিট 22 ছেকেণ্ডত একদম পূৰা খতম হৈ গ'ল মই আপোনালোকক কৈছোঁ যে আপোনালোকে মোৰ লগত পাৰ্টিচিপেট কৰিব পাৰে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব পাৰ্টিচিপেট কৰক আৰু মোৰ লগত আজি মোৰ লগত এজন পাৰ্টিচিপেট কৰিব খুজিছে কিন্তু তাই কিবা ইমাৰ্জেঞ্চি কল আহিছে এইটো কাৰণে গৈছে আৰু মোতকৈ সৰু হয় ডাঙৰ নহয় একেবাৰে সৰু তাই ক্লাছ 5ত পঢ়ে মোৰ তাত কল কৰিছে তাই ভাবনা যে আছে নেকি তোমাৰ তাত তো তাই ইমাৰ্জেঞ্চি কিহৰ কাৰণে গৈছে তাই সৰু এটা ল'ৰা মোৰ লগত চেঞ্জ কৰিব খুজিছে আজি পাৰ্টিচিপেট কৰিছে কিন্তু তাই আজি নোৱাৰিলে কিবা ঘৰত কাম আছিল কাৰণে ফোন কৰি মাতিছে মানে তাই গ'লে নহ'লে তাই আজি মোৰ লগত পাৰ্টিচিপেট কৰিব আৰু আপোনালোকৰ মোৰ লগত পাৰ্টিচিপেট কৰিব পাৰে তো প্লিজ কমেণ্ট কৰি জনাব আৰু বাকী যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু লগতে যিহেতু নতুনকৈ এইটো চেনেলত আহিছে তো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আৰু নেক্সট ভিডিঅ'ত মই ফুড চেলেঞ্জ আনিম মই বহুত দিনৰ পৰা ভাবি আছোঁ যে মই চিকেন পকৰা চেলেঞ্জ লৈ আনো কিন্তু কিবা এটা প্ৰব্লেমৰ কাৰণে আনিব পৰা নাই তো নেক্সট ভিডিঅ'ত চিকেন পকৰাই দেখা পাব বেলেগ একো দেখা নাপায় চিকেন পকৰাই দেখা পাব তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈকে বাই বাই টাটা নেক্সট ভিডিঅ'ত লগ পাম